নিশা গড়ভঙ্গা বনাঞ্চলৰ পৰা দীপৰ বিল অভিমুখে নামি আহিছিল এটা হাতীৰ জাক। জাকটোৰ লগত আছিল এটা হাতীৰ সৰু পোৱালি। দীপৰ বিল পাৰ হোৱাৰ সময়তে হঠাৎ জাকটোৰ পৰা বিচ্ছিন্ন হৈ পৰে পোৱালিটো। চাৰিওফালে পানীৰ মাজত অসহায়ভাৱে আবদ্ধ হৈ ৰৈ যায় সৰু হাতীটো। নিশাৰ আন্ধাৰত হাতীৰ জাকটোৱে আগবাঢ়ি যায় যদিও পোৱালিটো আৰু উভতি যাব নোৱাৰিলে। পুৱাৰ ভাগত মাছমৰীয়াৰ চকুত পৰে দীপৰ বিলৰ মাজত থিয় হৈ থকা হাতীৰ পোৱালিটো। ঘটনাস্থলীত উপস্থিত হয় ৱাইল্ড লাইফ আৰু বন বিভাগৰ দল। দীপৰ বিলৰ মাজভাগত আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান। দীৰ্ঘ প্ৰচেষ্টাৰ অন্তত অৱশেষত উদ্ধাৰ কৰা হয় হাতীৰ পোৱালিটো। বৰ্তমান বন বিভাগৰ তত্বাৱধানত ৰখা হৈছে পোৱালিটোক। নিশালৈ পুনৰ দীপৰ বিলত এৰি দিয়াৰ প্ৰস্তুতি চলাইছে বন বিভাগে, যাতে হাতীৰ জাকটোৱে নিজৰ পোৱালিটোক পুনৰ লগত লৈ যাব পাৰে। সমগ্ৰ ঘটনাই দীপৰ বিলত সৃষ্টি কৰিছে এক আৱেগিক পৰিৱেশ। মাকৰ পৰা আঁতৰি পৰা সৰু পোৱালিটোক লৈ এতিয়াও চিন্তিত স্থানীয় লোকসকল। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 7 আছাম ডেইলি।